নমস্কাৰ টাইম ফৰ আসাম নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আই পইছে দেশ তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পুনৰ জেললৈ যাব অবৈধ স্বামী, পুনৰ অবৈধ স্বামীৰ বিৰুদ্ধে চলিব অভিযান। লগতে কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা বিনামূলীয়া চাউল বিতৰণৰ নতুন এছঅপি জাৰি কৰিছে এইবাৰ চৰকাৰে। আনহাতে পুনৰ উত্তপ্ত হৈছে মণিপুৰৰ পৰিস্থিতি। অবিশেষ খবৰ সৈতে জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমত। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাব। আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। কাইলৈৰ পৰা পুনৰ অবৈধ স্বামীৰ বিৰুদ্ধে চলিব অভিযান। অবৈধ স্বামীৰ তালিকালৈ সাজু হৈছে এইবাৰ অসম আৰক্ষী। পুৱাৰে পৰাই অসমৰ চুকে কোণে অবৈধ স্বামী বিচাৰি চলিব অভিযান। ছেপ্টেম্বৰৰ পৰা পুনৰ জোৰদাৰ গ্ৰেপ্তাৰ অভিযান আৰম্ভ কৰিব আৰক্ষীয়ে। অবৈধ স্বামীৰে ভৰি পৰিব ৰাজ্যৰ থানাসমূহ। নাবালিকাক বিয়া পতাসকলৰ হাতত লাগিব হেণ্ডকাপ। লগতে ৰাজ্যৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা বিনামূলীয়া চাউল বিতৰণৰ ক্ষেত্ৰত নতুন এছঅপি জাৰি কৰিছে চৰকাৰে। জনতা ভৱনত সম্পূৰ্ণ ৰাজ্যিক কেবিনেট বৈঠক। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেট বৈঠকৰ পিছত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সেই অনুসৰি চৰাইদেউৰ মৈদাম পৰিদৰ্শনৰ বাবে আহিব ইউনেস্কোৰ এটা দল। ৰাজ্যৰ বান পৰিস্থিতিক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা। আৰোহণ আঁচনিৰ জৰিয়তে অষ্টম শ্ৰেণীত অধ্যয়নৰত প্ৰথম স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবলৈ প্ৰয়াস কৰা হৈছিল। এইবাৰ 10খন জিলাৰ ছাত্ৰ ছাত্ৰী গুৱাহাটীলৈ আহিব। তাৰ দায়িত্ব অভিভাৱক মন্ত্ৰীসকলৰ অৰ্পণ কৰা হৈছে। OBC জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ ক্ষেত্ৰত টাই আহোম ৱেলফেয়াৰ ছ'চাইটি অসমক মনোনয়নৰ দায়িত্ব অৰ্পণ। ইয়াৰ লগতে কেইবাটাও নিৰ্মাণ প্ৰকল্পৰ বাবে পুঁজি অনুমোদন কৰা হয়। মহানগৰ আৰক্ষীৰ আয়ুক্ত কাৰ্যালয়ত নতুন ভৱনৰ বাবে 110 কোটি টকা অনুমোদন। পুলিচ ৰিজাৰ্ভৰ বাবে 605 কোটি টকা অনুমোদন। যোৰহাট কাৰাগাৰৰ বাবে 158 কোটি টকা অনুমোদন। লগতে যোৰহাট লাচিত মৈদামৰ বাবে 214.96 কোটি টকা অনুমোদন। ভটদ্ৰা থানাৰ বাবে 114.22 কোটি টকা অনুমোদন কৰে। আৰু আলাবৈ ৰণ স্মৃতি ক্ষেত্ৰৰ বাবে 155.75 কোটি টকাৰ অনুমোদন কৰে। লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা বিনামূলীয়া চাউল বিতৰণৰ ক্ষেত্ৰত নতুন এছঅপি জাৰি কৰিছে এইবাৰ কেবিনেটে। এতিয়াৰে পৰা প্ৰতি মাহৰ 1 পৰা 9 তাৰিখৰ ভিতৰত FCIৰ ফল আনি ৰেচন কাৰ্ডৰ দোকানত দিব লাগিব। প্ৰতি মাহে 10 পৰা 16 তাৰিখৰ ভিতৰত হিতাধিকাৰীসকলক বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব। চাউল বিতৰণ কৰা 6টা দিন অন্য সেৱা সপ্তাহ হিচাপে পালন কৰা হ'ব। নাৰ্ছিং পেৰামেডিকেল ইনষ্টিটিউচনক লৈ নতুন নিয়ম গঠন কেবিনেটৰ। এতিয়াৰ পৰা এনে প্ৰতিষ্ঠান খুলিলে মানিব লাগিব চৰকাৰৰ নতুন নিয়ম। ইতিমধ্যে অনুমতিপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহে 3 বছৰৰ ভিতৰত এই নতুন নিয়মৰ প্ৰতিক্ৰিয়াসমূহ সম্পূৰ্ণ কৰিব লাগিব। লগতে ৰাজ্যৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ, 2 ছেপ্টেম্বৰত তিনিচুকীয়াত বিজেপিৰ মিত্ৰজোঁটৰ এক গুৰুত্বপূৰ্ণ বৈঠক। উপস্থিত থাকিব মুখ্যমন্ত্ৰী। সমাগত 2024 চনৰ লোকসভা নিৰ্বাচন। আগন্তুক লোকসভা নিৰ্বাচনলৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে শাসক বিৰোধীৰ লগতে সকলো ৰাজনৈতিক দল। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টাঙলি বান্ধিছে। নিজৰ দল সাংগঠনিক ভেটি মজবুত কৰিবলৈ উঠি পৰি লাগিছে প্ৰত্যেকটো দল সংগঠনে। অনুষ্ঠিত কৰিছে যোগদান কাৰ্যসূচীকে ধৰি নিৰ্বাচনী কেন্দ্ৰিক বিভিন্ন অনুষ্ঠান। তিনিচুকীয়াতো নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ উঠিছে শাসক বিৰোধী উভয় পক্ষই। চাহ বাগিচাৰ হেৰুৱা ভেটি উদ্ধাৰৰ বাবে তিনিচুকীয়া জিলাৰ পৰা কংগ্ৰেছে বাগানে বাগানে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী আৰম্ভ কৰাৰ পাছতে এতিয়া শাসকীয় দলে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে আগন্তুক নিৰ্বাচনৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক। 2 ছেপ্টেম্বৰ তিনিচুকীয়াৰ কনভেনশ্যন চেণ্টাৰত শাসকীয় দলৰ লগতে মিত্ৰজোঁটৰ এখন অতি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। এই বৈঠকখনত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু শুক্ৰবাৰে বিয়লি মুখ্যমন্ত্ৰী তিনিচুকীয়াত উপস্থিত হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে জানিবলৈ দিয়া অনুসৰি সকলো মিত্ৰজোঁটৰ বিধায়ক শুক্ৰবাৰৰ ভিতৰত
তিনিচুকীয়াত উপস্থিত হ'ব আৰু ইতিমধ্যে তিনিচুকীয়াত সকলো অতিথিৰ কাৰণে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পুৱাৰে পৰা দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হ'ব লগা বৈঠকখনত অংশ ল'ব শাসকীয় দল বিজেপিৰ লগতে অসম গণ পৰিষদ, UPPL, গণশক্তি আদি মিত্ৰজোঁটৰ অংশীদাৰীৰ দলে। এই বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনক লৈ নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাৰ লগতে নতুনকৈ নিৰ্ধাৰণ কৰা সমষ্টি উপ-জিলাৰ লগতে দলৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰা হ'ব। লগতে ৰাজ্যৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ, বিষ্ণুপুৰত পুনৰ গুলীচালনা, 4জন নিহত, 4জন আহত। এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি। মণিপুৰৰ বিষ্ণুপুৰ জিলাত থামনাপক্পিত বৃহস্পতিবাৰে পুনৰ নিৰাপত্তা আৰক্ষী আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ সংঘটিত হয়। বৃহস্পতিবাৰে প্ৰায় 2:40 বজাত মৰ্টাৰ বন্দুকৰ আক্ৰমণত 4জন লোক নিহত হোৱাৰ লগতে 4জন লোক আহত হয়। নিহত এজনৰ নাম থামনাপক্পিৰ দেৱান বুলি চিনাক্ত কৰা হৈছে। মৃত লোককেইজনৰ ভিতৰত 6গৰাকী কুকি উগ্ৰপন্থীৰ মৃত্যু হৈছে বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ হৈছে। সংঘৰ্ষ হোৱা অঞ্চলটোত 4জন সাংবাদিক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। নিহত অন্য 2জন, এজন খেতিয়ক আৰু এজন সাধাৰণ লোক। আনহাতে মুঠ 4জনৰ ভিতৰত 2জন সুৰক্ষা বাহিনীৰ লোক। উল্লেখযোগ্য যে যোৱা 2 দিন ধৰি বিষ্ণুপুৰ আৰু ভাই অঞ্চলত কুকি উগ্ৰপন্থীক গুলীচালনা কৰাৰ পিছতে আজি বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছে। ফলত সম্প্ৰতি অঞ্চলটোত অতিৰিক্ত সুৰক্ষা বাহিনী নিয়োগ কৰিছে প্ৰশাসনে। উক্ত অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই 5টা অত্যাধিক অস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে 31টা গোলা বাৰুদ, 19বিধ বিস্ফোৰক সামগ্ৰী আৰু 3টা কাংপোকপি আৰু ইম্ফলৰ পশ্চিম জিলাৰ পৰা 10 মিটাৰ কৰ্টেক্স উদ্ধাৰ কৰে। এই সময়ছোৱাত মণিপুৰৰ বিভিন্ন জিলাত পাহাৰ আৰু উপত্যকাৰ উভয়তে মুঠ 130টা নাকা আৰু চেক পইণ্ট স্থাপন কৰা হৈছে।